যিহেতু আজি কাতি বিহু তাকে আজি ওলাই আহিছোঁ ৰাতিপুৱাই খেতি চাবৰ বাবে। তাকে কেনেকুৱা হৈছে নাজানো, খেতি কৰিছিলোঁ মাজতে দুদিন এদিন চালোহি আৰু এতিয়া কাতি বিহু বুলি চাবলৈ আহিছোঁ। আৰু লগত আহি আছে ভাইটি আৰু কক হেৰিয়া, তেওঁলোককো দেখাম। এফালে ৰাস্তা এফালেও খেতি আছে, এফালেও খেতি আছে। ভালেই হৈছে এইফালে ৰাস্তাখিনি দেখি থকাখিনি। বাকী সু মাজৰখিনিয়ে কি হৈছে নাজানো, চাবগৈ লাগিব। আহকচোন ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। ঘৰৰ পৰা ওলাই আহিছোঁ আমি তিনিটা, আৰু এইফালে ৰাস্তাই ৰাস্তাই ঘৰৰ পৰা ওলাই আহি আমি পথাৰলৈ ৰাওনা হৈছোঁ। আৰু কেনেকৈ কি হয় অলপ দেখাই যাম। আমাৰ ককয়ে লাঠি চাঠি লৈ লৈছে, কাৰণ নিয়ৰটো বহুত পৰি থাকে ৰাতিপুৱাই। এয়া ভাইটি অলপ হাঁহি হাঁহি আহি আছোঁ। আৰু এয়া কক আৰু ভাইটি নামি গৈছে, আৰু মই নামি যাম আমাৰ পথাৰলৈ প্ৰথম। আমাৰ পথাৰলৈ ষ্টাৰ্ট কৰিছোঁ প্ৰথম। আৰু এইফালে গৈ আছে কক ভাইটি। মজা নেকি? হা লক্ষী এইখিনি ভাল হৈছে ন? ধান ওলালে এইবোৰ, ধান ওলালেই। কিছুমান ধাননি বহুতে ধুনীয়া হৈছে। চক এইফালে কি ধুনীয়া শুৱনি, ইমান ধুনীয়া। ভালেই হৈছে আপোনালোকক চাই পিনি। আপোনালোক যদি মোৰ ভিডিঅ'টো আজি প্ৰথম চাইছে প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। তাকে ইয়াত ধান ওলালে চব। সেয়া আমাৰ কঠীয়ানিখন, সেইফালে কঠীয়ানিখন আছে এইফালে, আৰু আমি এইফালে আগবাঢ়ি গৈছোঁ আমাৰ পথাৰৰ পিনে। সেইজন চাই পিনি আহিলেই, আৰু এইফালে চাই আছে মাজে মাজে মানুহ, ধান চাই আছে। সকলো আহিছে, বহুত কোন কোন আহিছে অলপ দেখাম বাৰু। এয়া কক ভাইটি আগত গৈছে, মই পিছে পিছে ভিডিঅ' কৰি গৈ আছোঁ। আৰু নিয়ৰত পেণ্ট চোলা তিতি গৈছে, যিহেতু ৰাতিপুৱাই নিয়ৰ থাকেই। পানী আছেই, পানী নুশুকাবই চাগে বাবা। খেতি কেনেকুৱা হৈছে নাজানো আৰু। তাকে কি এই খেতিয়ে ভাল খেতি নেকি? কৈ দে আকৌ, কৈ দে ভালকৈ। এয়া আমাৰ খেতি, কষ্ট কৰি থৈ যোৱা। তাকে কি হৈছে নাজানো, কি যে ক'বা আৰু। কিছুমানৰ ভাল হৈছে, কিছুমানৰ বেয়া হৈছে পথাৰৰ খেতি। চালোগৈ, বহুতে চালোগৈ, বহুতৰে। কিছুমানৰ বহুতে ভাল হৈছে, কিছুমানৰ অলপ পোকে খাইছে, আমাৰো খাইছে অলপ। তাকে কি হয় পাছলৈহে দেখা যাব আৰু। এতিয়া ককহঁতৰ খেতিত উপস্থিত আমি, আৰু ককহঁতৰ কঠীয়ানি এখনত, আৰু এফালে আমাৰ ভাইটি, আৰু ককহঁতৰ খেতি এইফালে আছে। তালৈকে 10 বিঘামান আছে, 10 বিঘামান খেতি আছে। আৰু এহেঁতৰ 12 বিঘা নে 13 বিঘা এইডোখৰতে আছে সেইফালে। এনেকৈ আৰু এইফালে আছে 13 বিঘামান আছে টোটেল এহেঁতৰ ঘৰৰ। কাম কৰা ল'ৰাকেইটা, এটা ককহঁতক আৰু ভাইটিহঁতক কাম কৰা ল'ৰা এইকেইটা খেতিৰ দিনত মানে কাম কৰে। এটা সেউজীয়া পিন্ধাটো আৰু এইফালে বগা পিন্ধাটো, আৰু এইফালে এইজন কাম কৰা। এটা ককই মানে বহুত হাজিৰা লগাই দিয়েতো। এইফালে খেতি চাবলৈও হাজিৰা লগাই দিয়ে। আমাৰ এইফালে তিলৰ কালি আহিছে, তিলৰ কালি আহি গ'ল আমাৰ। এয়া তিলৰ কালি আহিছে, তিলৰ কালি কেইবিঘা কৰিছে? 20 বিঘামান কৰিছে ন? হা কৈ দিয়ক ক। হে অঁ, আমাৰ ব্ৰিটিছ পাণ্ডে 40 বিঘা নিয়া, বা বহুত খেতি কৰে দেই। এতিয়া ৰাস্তাত উঠিলৈ বৰ্তমান ঘৰমুৱা হৈছোঁ।
তাকে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এনেই শ্বৰ্টকৈ অকণমান দিম বুলি ঘৰৰ পৰা আশা কৰি আহিছিলোঁ সেয়ে তাকে দিলোঁ। আৰু এইফালে আমাৰ ভাইটি ডাঙৰীয়া আৰু এইফালে কৰ ডাঙৰীয়া ঘৰত মতা নামে ইভাগে অবিনাশ আৰু সীমান্ত। টাটা বাই বাই। পথাৰৰ পৰা আহি পিনি বিহু বুলি আৰু ৰাবাব টেঙাকে খালোঁ সকলোৱে মিলি পিনি আহি আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।